এটা ভিডিঅ' চালোঁ আৰু ভিডিঅ'টো চাই ভাল লাগিলে আৰু লগে লগে এটা কনচেপ্ট বিচাৰি পালোঁ আৰু এটা ভিডিঅ' বনাই দিলোঁ। সকলোকে স্বাগতম আৰু এটা নতুন ভিডিঅ' আৰু এটা নতুন বিষয়টো চাগে আপোনালোকে গম পাইছেই, মামা তুমি মহান। হয়, আজি আমাৰ মৰমৰ মামা মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা দেৱৰ ওপৰত অলপ আলোচনা কৰিম, অলপ কথা বতৰা পাতিম। আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। ভিডিঅ'টোৰ আৰম্ভণিতেই আমি এটা ক্লিপ চাওঁ, আহক। তাৰপিছত আমি কথা পাতিম। চ'ত বহাগ আহিব, পুলিচৰ পিন্ধাব আৰু এবাৰ অসমত মামা শাসন চলিব। আমাৰ মামা আহিব, আই মাতৃয়ে আদৰণি জনাব। আমাৰ মামা আহিব, ভাগিন ভাগিনীয়ে হাত তালি বজাব। আমাৰ মামা আহিব, নদ নদীৰ ওপৰত পকী দলং বনিব। আমাৰ মামা আহিব, মৰিগাঁৱলৈ ইউনিভাৰ্চিটি আনিব। আমাৰ মামা থাকিবই, অসমৰ সমষ্টি পুনৰ নিৰ্ধাৰণ কৰিবই। বিলত পানী বাঢ়িব, পদুম পুলি ফুলিব, অসমত উচ্ছেদ অভিযান চলিয়ে থাকিব। আৰু এবাৰ ভাৰতত মোদী চাহ চলিব, আৰু এবাৰ অসমত মামা মেজিক চলিব। মই মৰিগাঁওবাসী হৈ তোমাৰ ওচৰত প্ৰাৰ্থনা জনাব খুজিছোঁ যে মৰিগাঁৱত এখন ইউনিভাৰ্চিটি দিব লাগে, যাতে মামা যদি ইউনিভাৰ্চিটি এখন হয়, দুখীয়া দৰিদ্ৰ শ্ৰেণীৰ ছাত্ৰ যি বহুতৰ প্ৰতিভা আছে কিন্তু প্ৰতিভা দেখুৱাব নোৱাৰে, কাৰণ তেওঁলোকে আৰ্থিকভাৱে অসমৰ্থ। তোমাৰ নামটো হ'ল নয়নজ্যোতি না? ফোন নম্বৰ নাম লৈ ল'ব। Mama, you are a successful chief minister because of initiatives like Mission Basundhara, Dark Free Assam, Eviction. Mama, may God bless you so that you can do more public work. Mama, may God bless you so that you can do more public service. মই ইহঁতক বিদায় দি লওঁ। ভিডিঅ'টো চাই চাগে আপোনালোকে ভাল পালে। মামা তুমি মহান। অসমত বহুত কেইজন মুখ্যমন্ত্ৰী আহিল গ'ল, কিন্তু তেখেতে মামৰ পে যিটো খ্যাতি লাভ কৰিছে, মামৰ পে যিটো সমাদৰ লাভ কৰিছে, সেইটো অতুলনীয়। তেখেতে এনেকেই আগুৱাই যাওক, ভাল ভাল কাম কৰি যাওক আৰু অসমীয়া ৰাইজৰ হিয়াৰ আমঠু হৈ ৰওক, এজন দক্ষ নেতা হৈ ৰওক। 1969 চনৰ 1 ফেব্ৰুৱাৰী তাৰিখে তেখেতৰ জন্ম হয় যোৰহাট চহৰত। তেখেতসকল অৰিজিনেলি নলবাৰী চহৰৰ আছিলে, নলবাৰী জিলাৰ আছিলে। কামৰূপ একাডেমীৰ পৰা তেখেতে হাইস্কুল শিক্ষান্ত পৰীক্ষাত সুখ্যান্তিৰে উত্তীৰ্ণ হৈ তাৰপিছত কটন কলেজত তেখেতে ৰাজনীতি বিজ্ঞান বিষয়ত স্নাতক ডিগ্ৰী লাভ কৰে। তাৰপিছত তেখেতে গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা ৰাজনীতি বিজ্ঞান বিষয়ত MA পাছ কৰে আৰু ৰৈ নাথাকি তেখেতে গভৰ্ণমেণ্ট ল' কলেজ গুৱাহাটীৰ পৰা আইনৰ শিক্ষা লয় আৰু তেখেতে গুৱাহাটী হাইকোৰ্টত প্ৰেক্টিছ কৰে। 2001 চনত তেখেতে ৰাজনীতিত যোগ দিয়ে আৰু তাৰ পিছৰ পৰাই তেখেতে আৰু ঘূৰি চাব লগা হোৱা নাই, তেখেতে আগুৱাই গৈ আছে আৰু তেখেতে এনেকৈ আগুৱাই যাওক আৰু তেখেতে এদিন ভাৰতৰ প্ৰধানমন্ত্ৰী হৈ ৰওক। সেয়া মোৰ বিশেষকৈ মনৰ এক হেঁপাহ যে তেখেতে যদি অসমৰ পৰা প্ৰতিনিধিত্ব কৰি যদি অসমৰ পৰা তেখেতে এজন ভাৰতৰ প্ৰধানমন্ত্ৰী হ'ব পাৰে, তেন্তে অসমখনৰ কাৰণে এইটো এটা গৌৰৱৰ কথা আৰু তেখেতৰ গাত সেই গুণটো আছে। ডক্টৰ হিমন্ত বিশ্ব শৰ্মা দেৱ এই নামটো এদিনতে হোৱা নাই। তেখেতে ডক্টৰেট ডিগ্ৰী ল'লে, সেইকাৰণে তেখেতৰ নামৰ আগত ডক্টৰেট আহিলে। তেখেতে সৰুৰ পৰা তীক্ষ্ণ আছিলে, প্ৰখৰ আছিলে। তেখেতে বহুত কষ্ট সাধনা আৰু নিজৰ তীক্ষ্ণতা, নিজৰ প্ৰখৰতা খটুৱাই তেখেতে আগুৱাই গৈ আছে। তেখেতে এজন দক্ষ নেতা হ'বলৈ সদায় চেষ্টা কৰি আছে। আমাৰ মতে এটাই অনুৰোধ, তেখেতে যাতে অসমখনক জাকত জিলিকা কৰায় গোটেই বিশ্বৰ দৰবাৰত। আমি যে অসমীয়া, আমি যাতে গৌৰৱেৰে ফিল কৰিব পাৰোঁ আৰু তেখেতে যাতে অসমৰ কাৰণে উন্নতিৰ কাম কৰি যায়, তেখেতে যাতে অসমৰ গাঁৱে ভূঞে উন্নতিৰ পোহৰ বিলায়, সেয়াই এটা অনুৰোধ। তেখেতে ভালে থাকক, তেখেতে কুশলে থাকক, তেখেতে সদায় জয়ী হৈ ৰওক, তেখেতে আগুৱাই যাওক আৰু তেখেতে ভাৰতৰ প্ৰধানমন্ত্ৰী হওক। মামা তুমি মহান। ভিডিঅ'টো চাই যদি কিবা ভুল ভ্ৰান্তি পায় তেন্তে ক্ষমা কৰি দিব, কাৰণ এইটো ভিডিঅ' কোনো স্ক্ৰিপ্টেড ভিডিঅ' নহয়। আচলতে কালি মই সেই ভিডিঅ'টো চাই পেলাই, সেই ভিডিঅ' ক্লিপটো চাই পেলাই অলপ আৱেগিক হ'লোঁ আৰু সেইকাৰণে এই ভিডিঅ'টো বনালোঁ। যদি ভাল পায় তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰিব, লগতে বেল আইকনটো প্ৰেছ কৰি দিব। আগলৈ আৰু ভাল ভাল ভিডিঅ' দিবলৈ চেষ্টা কৰিম আৰু লাইক কৰিবলৈ নাপাহৰিব, কমেণ্ট কৰিবলৈ নাপাহৰিব, শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। সকলোৱে ভালে থাকক, কুশলে থাকক। মামা তুমি মহান। জয় আই অসম।